বন্ধুত্ব বন্ধুত্ব কেৱল এটি শব্দ নহয় ই মাথো এটি সম্পৰ্ক। ই হ'ল নীৰৱ প্ৰতিশ্ৰুতি। সঁচা বন্ধুত্বৰ হাত যাৰ কান্ধত আছে তেওঁ আটাইতকৈ শক্তিশালী আৰু ভাগ্যৱান। তেজৰ সম্পৰ্ক নোহোৱাকৈ যোনে তোমাক মনৰ একোণত অতি সযতনে আঁকোৱালি লয়, সেই সম্পৰ্কৰ নামেই হ'ল বন্ধুত্ব। যাৰ তিল মাত্ৰ কষ্টই তোমাৰ অন্তৰাত্মা কঁপাই তোলে, সেইজনেই তোমাৰ বন্ধু। বন্ধুত্ব এনে এটি সম্পৰ্ক যিটো বৰ্ণনা কৰাৰ দ্বিতীয় কোনো শব্দ নাই। আটাইতকৈ ধনৱান সেইজন যাৰ প্ৰকৃত বন্ধু আছে। প্ৰকৃত বন্ধুজনক কেতিয়াও মুখেৰে একো খুলি ক'ব নালাগে। তোমাৰ এষাৰি মাতেই যথেষ্ট যাৰ ওচৰত, সেইজনেই তোমাৰ বন্ধু। বন্ধু হ'ল তোমাৰ দ্বিতীয় অভিভাৱক। মনত যিমান কষ্ট নহওক লাগিলে যোনে তোমাক সাহস দিব আৰু মৰমেৰে ক'ব, কি হ'ল মই আছোঁ নহয়, সেইজনেই তোমাৰ বন্ধু। এই পৃথিৱীত সকলোৰে বন্ধু থাকে। কিছুমান থাকে মুখেৰে বন্ধুত্ব দেখুৱায়, কিন্তু প্ৰকৃততে শত্ৰুতকৈও ভয়ংকৰ। আৰু কিছুমানে অন্তৰেৰে বন্ধুত্বৰ প্ৰতিশ্ৰুতি পালন কৰি আহে। মোৰ লগতো আছে এনে দুই ধৰণৰ বন্ধু। মুখৰ বন্ধুবোৰকো মই ভাল পাওঁ, ঠিক তেনেদৰে আকৌ মোৰ লগত আছে কেইজনমান আৰু কেইজনীমান অমূল্য ৰত্ন। তহঁত যে মোৰ বাবে কি সেয়া বুজোৱাৰ ভাষা নাই মোৰ ওচৰত। সদায় এনেকৈ থাকিবি মোৰ সতে, পাহৰি নাযাওঁ যাতে কেতিয়াও বন্ধুত্ব কেৱল এটা শব্দ নহয়, ই মাথো এটি সম্পৰ্ক। ই হ'ল নীৰৱ প্ৰতিশ্ৰুতি।